আজি হোষ্টেলত আহিব 5 দিনেই হ'ল ৰুমত থাকি থাকি বৰে হৈ গৈছো এই কৰোনাৰ কাৰণে বাহিৰতো ওলাই যাব পৰা নাই আৰু ক্লাছো আৰম্ভ হোৱা নাই এটা কাম কৰো বলা নহলে বাকি ৰুমবোৰত কেনেকুৱা ধৰণৰ ছোৱালী আহিছে চাই আহো বলা নে কি কোৱা তুমি বলা বলা যাবা পাৰি যাং বলা নহলে যাও ৰবা এই পাপৰি নেকি এইজনী আহক এইজনীকো একেলগে লৈ যাও তাইক আৰু কিয় নিবা লাগে তাইক গুণ বয়াই পাও তুমি নহয় নহয় তাইক লৈ গলে মোৰ পাৱাৰ কিমান আছে বেলেগ ছোৱালী আগত তাই হেতু কথা ক'ব পাৰিব মানে বেলেগ ছোৱালীটো গম নাপায় ন মই যে প্ৰিন্সিপালৰ ছোৱালী সো তাইক লৈ গলে তাই ক'ব পাৰিব তাইৰ ওপৰত কেনেকুৱা কৰিছো মই আৰু মোৰ লেভেল কিমান আছে হেবিলাক কথা আৰু সেইকাৰণে মই ভাবিছো তাইক লৈ যাম বুলি কি যে হ'ব তাই বেচেৰি পাক্কাত থাকবা লাগা হল আহি কি লেভেল দিছিল একদম মই সিনিয়ৰ মই কং হেয়া শুনবা লাগো বেচেৰি তোমাৰে বাসন ঘড়ি আছে তোমাৰে কাপোৰ ধুই আছে তোমাৰ সব কাম কৰি আছে মাজে মাজে বয়াও লাগে তাইক লগিন হ'ব হ'ব তাইৰ ওপৰত বেছি সিম্পেথি দেখাব নালাগে তুমিয়ে পকাত থব লগা হল হয় মোৰ কাৰণে তুমি এইখন বিছনাত থব পাইছা মনত ৰাখিবা কথাটো হেতু হৈ অৱশ্য কথাটো আইলো ৰ বাসনখিনি ধুলো পাপ্পাও তিনটা মানুহৰ কাম কৰিব লগা হৈছে আগতে আৰু ঘৰত নিজৰ কামখিনি নকছিলো আকৌ ভাবছিলো হোষ্টেলত আহি বেলেগৰ দ্বাৰা কামখিনি কৰাম সিনিয়ৰগিৰি দেখাম ইতে চলাই প্ৰিন্সিপালে জেক দেল আহি মোৰ দ্বাৰা ইমান কাম কৰা হৈছে বিৰাট বয়া দিনে পৰি আছে হেনকং মোৰ কি কৰিম আৰু উপায়ো নাই তোমাৰ বাসন ধোৱা হ'ল অকলে অকলে কি ফুসফুসাই আছা আকৌ তাতে এইফালে আহা আকৌ আমাৰ বাসনখিনি ভালদৰে ধুলানে নাই থৈছানে নাই তাতে ভালদৰে বাসনখিনি ভালকে ধুইছো দিয়ক আপোনাৰ খানো ধুইছো আৰু তাইৰ খানো ভালকে ধুইছো আৰু বাসন থোৱা জায়গাখিনি ধুনীয়াকে থৈ দিছো গুড গুড ধুনীয়া কাম কৰিছা তুমি ইমান ভাল যে একেদিন কাম কৰি আছা সেইকাৰণে মই তোমাক এটা ৰিৱাৰ্ড দিম আজি আমি বেলেগ ৰুম চাব যাও বলা কোনটো ৰুমত কোন কোন ছোৱালী আহিছে হোষ্টেলখনত আমিতো গম পোৱা নাই ন আৰু তাতে মানে মই তোমাক লৈ যাম আৰু তোমাক আৰু তাইক মোৰ ফ্ৰেণ্ড বুলি কম এনেইতো মই নকওঁ বাৰু মোৰ ফ্ৰেণ্ড বুলি তাইতো মোৰ ফ্ৰেণ্ড হৈছে তুমিতো বাৰু নহয় কিন্তু তুমি যে ইমানখিনি কাম কৰিছা সেইকাৰণে তোমাৰ এইটোৱে ৰিৱাৰ্ড যে তুমি ক'ব পাৰিবা যে মই প্ৰিন্সিপালৰ ছোৱালীৰ ফ্ৰেণ্ড হ'ব দিয়ক বলা তেতিয়াহ'লে এতিয়াই যাও গাৰ্লছ নে কি কোৱা দেৰি নকৰো এটা কাম কৰিবা মই আগে যাম তোমালোক দুটাই মোৰ পিছে পিছে থাকিবা নহলে মোৰ সাইডত থাকিবা ওকে গাৰ্লছ ফলো মি ওকে হেৰি কি আছিল শুনাচোন তোমাৰ নামটো কি আছিল হে মই পাহৰিয়ে যাই থাকো চম্পা চম্পা তোমাৰ যদি চিনেমা চাবা কিবা চাবা মন যায় মন চন বয়া লাগি থাকে তেতিয়াহ'লে মোক ক'বা মই লেপটপটোতে চাবা দিম দিয়া তোমাক হ'ব হাই গাৰ্লছ আহা আকৌ তোমালোকে পিছ পৰি ৰলা দেখোন আইছো তুমি যে হোষ্টেলত লেপটপ ইউজ কৰি আছা লেপটপ ইউজ কৰাটো মানা আছে হোষ্টেলত তুমি কিয় আনিছা লেপটপ আনিব নোৱাৰা তো নিয়ম মতে লেপটপ কাই কৈছে তোমাক লেপটপ আনবা নৰি বুলি আমাক দেখোন এডমিশনৰ টাইমত কোনো কোনাই লেপটপ আনবা নৰি বুলি তুমি আৰু কিয় উপাতে কবা আইছা চিনাকি হবা আইছা কিন্তু এতে দেখো কিবা তুমি দাদাগিৰি গেল বাইছা এনকে ভাল নাংগে নহয় বেলেগৰ ৰুমত আহি অস্তাদি মাৰা লাগছে ৰ আহা দুটাৰ ভাল লাগছে ৰ মইতো আকৌ কবা নল্লোৱে এই নাংমেনটোৱে দিছে দেখো এইক বয়াকে দিয়ক ৰ অলপমান লাগক ৰ পাছত কম প্ৰিন্সিপালৰ জীয়েক বুলি মোৰ নিচিনা এইৰো একে অৱস্থা হ'ব ভালে হ'ব আহা ৰুমটো কি ধুনীয়া দুখন বিছনা আলমাৰিও আছে লেপটপ থবা টেবুলো আছে কিতাপ থোৱা ড্ৰয়াৰো আছে ইমান ধুনীয়া আৰু তাতে আৰু দুটাই আপি দুখন বিছনা কি ধুনীয়াকৈ থাকবা পাৰে আমি আৰু সেইটো কি ৰুমত পাইছো তিনটা আপি নাতেয়ে দুখন বিছনা তাই পাক্কাত থাকবা লাগে তাতে আৰু যিমান যি হ'লে মোৰ লগ হ'লে এই আৰু প্ৰিন্সিপালৰ জীয়েক বুলি চদান নিকেলে থাকে এই চব কথা মানি চলবা লাগে হাত ভত দিবা লাগে এইটো ৰুম যে কিয় নাপালো পালে কি ভাল হলা হয় তুমি মোক কেনেকে কৈছা যে মই কোন নাজানো নেকি মই যদি কৈছো এই হোষ্টেলত লেপটপ ইউজ কৰা মানা লেপটপ আনা মানা তেতিয়াহ'লে মানা যদি তোমাক হোষ্টেলত সোমোৱাতে কোৱা নাছিল লেপটপৰ কথা তেতিয়াহ'লে আজি মই ক'লো আজিৰ পিছত আৰু ইউজ নকৰিবা মই এই হোষ্টেলৰ সুপাৰ সিনিয়ৰ যদি কথাটো নাজানা তেতিয়াহ'লে জানি থোৱা আৰু গাৰ্লছ কৈ দিয়া ইহঁতক মই কোন হয় তোমালোকে নাজানা নেকি ইখন হোষ্টেল এইৰে দেউতাকৰ আৰু আমাৰ কলেজৰ প্ৰিন্সিপাল ছাৰ যে এইৰে দেউতাক হয় সেইকাৰণে এইক আমি হোষ্টেল সিনিয়ৰ পাতছো মানে এই হোষ্টেল সিনিয়ৰে দেচোন আৰম্ভণিৰ পৰা আৰু সেইকাৰণে আমি আপনি বুলিয়ে মাতো তোমালোকে আপনি বুলিয়ে মাতবা আৰু তাই যি কয় সেই শুনবা তেতিয়া হোষ্টেলত তোমালোকে থাকবা পারবা নহলি অলপ দিগদাৰ হ'ব কথাটো
এই ঠিকে কৈছে প্ৰথমতে আহতে ময়ো তাইৰ কথা শুনা নাছিলোঁ গুৰুত্ব দিয়া নাছিলোঁ এতিয়া মোৰ শাস্তি বিৰাট বয়া হৈছে 5 দিন ধৰি মই বাক্কাতে বাগাত দি আছোঁ আৰু লগতে তাইৰ কাপোৰ ধোৱা বাচন ধোৱা কিতাপ চিতাপ চাফা কৰা চব ঠিক ঠাক কৰা ময়ে কৰি আছোঁ একো নহয় এই মোৰ শাস্তিয়ে মই যে ভুল কৰিছিলোঁ তুমিও সেনেহেন ভুল নকৰবা নহ'লে আৰু তোমাৰ আৰু সেনে মোৰ নিচিনা অৱস্থা হ'ব এতিয়া গম পালা নহয় মই কোন হয় চৰি কোৱা মোক যিমান পাৰা সোনকালে নহ'লে তোমালোকৰ অৱস্থাও তাইৰ নিচিনা একেই হ'ব ৰবা তুমি যে কৈছা প্ৰিন্সিপাল তোমাৰ দেউতে আৰু ইখান হোষ্টেল তোমাৰ হাৰে হয় মই জানা মতে তো প্ৰিন্সিপালে আজিক লগিন বিয়াই পাতা নাই প্ৰিন্সিপালে তো কোনো ল'ৰা ছোৱালী নাই তেনেহ'লে প্ৰিন্সিপাল কেনেকৈ তোমাৰ দেউতে হ'ব পাৰে হেই ক'ৰ কি কথা ক'ব আহিছা হে তুমি কোনে ক'লে তোমাক তেনেকৈ ময়ে প্ৰিন্সিপালৰ ছোৱালী আৰু এইখন হোষ্টেল আমাৰে উল্টা পুল্টা কথা নকবা দেই হাও কি কৈছে ইমান দিন এনেই কাম কৰলাক নাকি যদি এই প্ৰিন্সিপালৰ জীয়াক নহয় এই মই তেল কাৰিম অৱস্থা বাহিৰ কৰি মেক মই হে ভগৱান কি শুনলো এইগলা কি তাই আকৌ উল্টা উল্টা কনাই গম পাইছা প্ৰিন্সিপাল তাই দূৰ সম্পৰ্কীয় খুৰা হয় আৰু তাই দূৰ সম্পৰ্কীয় খুৰা প্ৰিন্সিপাল ছাৰে বিয়া কৰাই নাই আজিক লগিন ল'ৰা ছোৱালী নাই কি উল্টা উল্টা কথা কৈ আমাক ঠগবা আহিছা আবৰা বুলি ভাবছা নেকি তোক দিয়ে চুৰা আমি চবে মিলি এই আমাক আবৰা বনাব আহিছিল সেই দুটাক আবৰা বনাই থৈছে ভাবছে আমাকো আবৰা বনাব পারবো এই ব্যক্তি লিখিত মাৰি অস্তাদি মাৰিব আহিছে আমাৰ আগত তাই প্ৰিন্সিপালৰ জীয়েক বোলে কেনে পাইছা ইতে পাইছা না মজাটো তোৰ সৎসাই সামনে আহিল না ফান্ডা ফুটিল না তোৰ এতিয়া তোৰ অৱস্থা বাহিৰ কৰিম তই লেপটপ নহলে মোবাইল ইউজ কৰবা নৰা কৰিম তোক দিয়ে চুৰা তোক ইহঁতে দেখোন গম পাই গ'ল মোৰ ভাণ্ডা ফুটি গ'ল দেখোন ইছৰাম কিয় যে আহিছিলোঁ এইটো ৰুমত নাহিলেও হ'ল হয় এতিয়া মোৰ ৰুমৰ কেইজনীও মোৰ কথা নুশুনিব ইমান ধুনীয়াকৈ ইহঁতে কথা চথা শুনি কাম চাম কৰি আছিলে এতিয়াতো একো নচলিব নিজে নিজৰ ভৰিত কুঠাৰ মাৰিলোঁ মই কিয় যে আহিছিলোঁ পলোৱাই ভাল হ'ব এতিয়া ইয়াৰ পৰা নহ'লে আকৌ ইহঁতে উল্টা পুল্টা কুৱেশ্যন কৰিলে দিগদাৰ হ'ব পিছত ইহঁতক কিবাকৈ বুদ্ধি কৰি বুজাই চুজাই থ'ব পাৰিলে থৈ দিম আৰু এতিয়া ইয়াৰ পৰা যাওঁ গাৰ্লছ মই আহি আছোঁ ৰ'বা হা তোমালোকে আহি থাকিবা ক'ত যায় এতিয়া উত্তৰ দি কথাৰ একো দেখোন মাতবা নললি প্ৰিন্সিপালৰ জীয়েক বোলে তই কিয় পলাবা আলছা আপুনি নহয় তুমি কিয় পলালা হয় না নহয় তুমি প্ৰিন্সিপালৰ জীয়েক মোক এনে কাম কৰালা নেকি ইমান দিন মই এনে কাম কৰি মৰলো নেকি যদি তুমি প্ৰিন্সিপালৰ জীয়েক নহয় মই দি আছোঁ ৰ'বা তোমাক এনেই মোক ইমান কাম কৰলা কি যে হ'ব এইও কমতি বুৰ্বক হনাই দে তোক দি আছোঁ তইও কমতি চমচাগিৰি কৰিছিলি না তাইৰ তোক ধৰি মই পাক্কাত থাকবা লগা হৈছে আৰু কিমানকৈ কাম কৰবা লগা হৈছে তাইৰ লগতে তোৰো কাম কৰি মৰছোঁ মই তাইক নাপালে তোকে দিম মই খাও কি হৈ আছে এইগিলা ধেত তেৰি পলে ভাল হ'ব ইয়াৰ পৰা মই একো নকৰোঁতে আৰু তাইৰ কাৰণে মাৰি খাব লাগিব কি যে হ'ব ক'ৰ কি হোষ্টেলত ঘটনা হৈ থাকে এনেহেন বুলি ভাবাই নাছিলোঁ এই হোষ্টেল পলং মই ইয়াৰ পৰা ক'ত গেলি তই কিয় পলালি দি আছোঁ তোহাক দুটাক মই সুধাই এৰিম বুলি ভাবছা পাপ্পা অকণ জ্বালা গালা কৰিছা না তোক এই 5 দিনত মোক কেনে ধৰণৰ যে আপি আহে হোষ্টেলত কি যে হ'ব ঠিকে কৈছা আহাৰ এই কাজিয়াখন কিন্তু তলপাৰ হ'ব চাই মজা লাগব চাবা লাগব চাবা লাগব হোষ্টেলৰ কাজিয়া পাৰ্ট 1 না কি